বৰ্তমান যিটো আমাৰ ৰাজনীতিক পৰিৱেশত আমাৰ এই BTC পৰিষদ নিৰ্বাচনত BPF কৈ আছে সিহঁতে 100% চৰকাৰ গঠন কৰিব, GSPও কৈ আছে সিহঁতে চৰকাৰ গঠন কৰিব, আৰু আপোনালোকৰ UPPLও কৈ আছে আপোনালোকে চৰকাৰ গঠন কৰিব। এই ক্ষেত্ৰত আপোনাৰ মতামত? আপুনি কওক কোনি চৰকাৰ বনাব? চবেই ইলেকশ্যনত খেলিলে চবেই কয় মানে মই চৰকাৰ বনাম হা, কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি দেখিবলৈ পাইছে এইবাৰ UPPLে চৰকাৰ বনাব। কাৰণ 17 বছৰত BPFে যিটো দুৰ্নীতি অপশাসন কৰিলে সেইটো ৰাইজে বেয়া পাইছে, আৰু 17 বছৰৰ ৰাইজৰ একো উন্নয়ন কৰা নাই, ৰাইজৰ একো উন্নতিৰ কাম কৰা নাই, ৰাইজক সদায় প্ৰতাৰণা কৰিছে, সদায় ঠগাইছে। ইয়াৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ কাৰণে UPPLকে এইবাৰ চৰকাৰত আনিব, সেইটো নিশ্চিত হৈ গৈছে। গতিকে ইয়াত বেলেগ কোনো ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে, এইবাৰ UPPLৰে চৰকাৰ হ'ব। আৰু এটা কোৱেশ্যন আছে, প্ৰতিবাৰ ইলেকশ্যনৰ আগে দেখা যায় যে 6 জনগোষ্ঠীৰ জনজাতি কণ্ঠ লৈ বহুতো ৰাজনীতিবিদে ৰাজনীতি কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত? চাওক, এইটো এটা সাংবিধানিক ইছ্যু হয়। ভাৰতৰ সংবিধানে 6 জনগোষ্ঠীৰ ভিতৰত কাক কাক ST দিব পাৰে, কাক কাক ST দিব নোৱাৰে, এইটো ভাৰতৰ সংবিধানে ঠিক কৰিব। আপুনি ক'লেও এইটো নহ'ব, মই ক'লেও নহ'ব, কোনোবাই ক'লেও নহ'ব। গতিকে আজি যিসকলে এই ST কৰণৰ কাৰণে যোগ্য সেইসকলে পাব, যিসকলে যোগ্য নহয় সেইসকলে নাপাব। সেইটো লৈ পেলাই ৰাজনীতি কৰি লাভ নাই। সেই জনগোষ্ঠীসকলৰ উন্নয়নটো আমিও বিচাৰোঁ। সেই সকলো জনগোষ্ঠীৰ শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক উন্নয়নটো কৰিব লাগিব। আৰু এই ইছ্যুটো যিটো ST ইছ্যুটো ইমান দিনে পেণ্ডিং হৈ আছে, ইয়াৰ ওপৰত চৰকাৰে নিজৰ কামটো কৰিব।